যেহেতু আমার জয় ভারত পার্টি নতুন দল আমি যেহেতু সাপোর্ট লব লাগিব আৰু তেওঁলোকে আমাক সহায় কৰিছে আমি জেএমএমৰ কান্ধত উঠিহে বন্দুকটো ফুটাব বিচাৰিছো আজি যদি কৈ আছে আমাক ধনুকাৰটো বাহিৰৰ হয় অসমৰ নহয় এটো কোনো যুক্তিৰ কথা নহয় যেহেতু নাঙলো আমাৰ নহয় নাঙলো বেলেগৰে হয় তথাপিও আমি নাঙলক সাপোর্ট কৰি পেলাই ইমান দিনে আমি সহায় সহযোগিতা কৰিছো বিটিসি গভর্নমেন্ট বনোৱাত আমাৰ বহুত অৱদান আছে মাজবাট সমষ্টিবাহী ৰাইজৰ কিয়নো আমাৰ আদিবাসীৰ জনগোষ্ঠীৰ ভোট নাপালে যে ইয়াতে বিপিএফ বা ইউপিপিএলৰ কোনো বা কংগ্ৰেছৰ কোনো ইয়াতে মূল্য নাই হেতু তেওঁলোকে এইবাৰ 26ত তেওঁলোকে উপলব্ধি কৰিব কাৰণ ইয়াৰ প্ৰত্যুত্তৰ আমি দিম কাৰণ আমাৰ সমাজ আমাৰ আদিবাসী সমাজ একচেটিয়া ভোট মাৰিব এইবাৰ ধনুকাৰ আৰু আমি ব্ৰহ্মাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিম আৰু এই ধনুকাৰেৰে আমি চৰণ বড়ো ডাঙৰীয়াক ইয়াৰ পৰা উৎখাত কৰিম যেহেতু আমাৰ জয় ভাৰত পাৰ্টি নতুন দল আমি যেহেতু সাপোর্ট লব লাগিব আৰু তেওঁলোকে আমাক সহায় কৰিছে আমি জেএমএমৰ কান্ধত উঠিহে বন্দুকটো ফুটাব বিচাৰিছো আজি যদি কৈ আছে আমাক ধনুকাৰটো বাহিৰৰ হয় অসমৰ নহয় এটো কোনো যুক্তিৰ কথা নহয় যেহেতু নাঙলো আমাৰ নহয় নাঙলো বেলেগৰে হয় তথাপিও আমি নাঙলক সাপোর্ট কৰি পেলাই ইমান দিনে আমি সহায় সহযোগিতা কৰিছো বিটিসি গভর্নমেন্ট বনোৱাত আমাৰ বহুত অৱদান আছে মাজবাট সমষ্টিবাহী ৰাইজৰ কিয়নো আমাৰ আদিবাসীৰ জনগোষ্ঠীৰ ভোট নাপালে যে ইয়াতে বিপিএফ বা ইউপিপিএলৰ কোনো বা কংগ্ৰেছৰ কোনো ইয়াতে মূল্য নাই হেতু তেওঁলোকে এইবাৰ 26ত তেওঁলোকে উপলব্ধি কৰিব কাৰণ ইয়াৰ প্ৰত্যুত্তৰ আমি দিম কাৰণ আমাৰ সমাজ আমাৰ আদিবাসী সমাজ একচেটিয়া ভোট মাৰিব এইবাৰ ধনুকাৰ আৰু আমি ব্ৰহ্মাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিম আৰু এই ধনুকাৰেৰে আমি চৰণ বড়ো ডাঙৰীয়াক ইয়াৰ পৰা উৎখাত কৰিম।